বিহাৰত নিঃসংসভাৱে হত্যা কৰা গহপুৰৰ ৰজাবাৰী বাবুল বৰুৱাৰ পৰিয়ালৰ অনুৰোধ ক্ৰমে এটি কবিতা। কবিতাটিৰ লিখনি আৰু পাঠ ৰাজু কলিতা। কবিতাটিৰ শিৰোনাম নিস্তব্ধ ৰেল যাত্ৰাটো। নিস্তব্ধ ৰেল যাত্ৰাটো। আহিছিলোঁ এটা সপোন লৈ ঘৰৰ পৰা কিছু নিলগলৈ। হঠাৎ যে ৰেলখনে গতিবেগ কমাই আনিছে। ইমান কোলাহল কিহৰ? সেই কোলাহল আছিল মোৰ মৃত্যুৰ কোলাহল। মোক মাৰি পেলালে অ' মা নৰ পিশাচবোৰে। বৰ কষ্টৰ মাজেৰে যন্ত্ৰণাৰ বলি হৈ সেই বন্দীৰ সাজৰ পৰা নিজকে মুক্ত কৰিব বিচাৰিছিলোঁ। কি যে যন্ত্ৰণাদায়ক দুৰ্দশাৰ মাজত মই জীয়াই আছিলোঁ। সেই সময়ত এনে অনুভৱ হৈছিল যেন চাৰিওফালে মোৰ মৃত্যুৰ কিৰিলি। কোনো আগবাঢ়ি নাহিল অ' মা। মোক দেখি হিংস মানুহবোৰে চিনি নোপোৱা ভাও ধৰিছিল। মোৰ কম্পিত বুকুখনে মনৰ ভিতৰত চিঞৰি চিঞৰি কান্দিছিল অ' মা। অভিযান্ত্ৰিক ৰেলখনে যেন মৃত্যুৰ ফালে গতি কৰাই দিলে মোক। সেই সময়ত মোৰ ভয় লাগিছিল তোমাৰ ৰুগীয়া দেহালৈ, ব্যাকুলতালে মনৰ পৰা মোৰ সন্তান কেইটিলৈ। মই আৰু নিজকে লুকুৱাই ৰাখিব নোৱাৰিলোঁ অ' মা। চাৰিওফালে ক্ৰমান্বয়ে সিহঁতৰ মানুহ, আৰু মই নিশ্চিত যে মোৰ মৃত্যু, মোৰ দুৱাৰ দলিত। বুকু ডাঠ কৰি সিহঁতৰ চকু ধৰা দিলোঁ। বৰ নিষ্ঠুৰ অ' মা। মানুহবোৰ এটা মিছা অপবাদত মোক মাৰি পেলালে। সোণৰ পলেপে গঢ়া সপোনখিনি দিঠক হ'বলৈ নিদিলে অ' মা। তোমাৰ যে অস্ত্ৰোপচাৰ কৰাৰ কথা আছিল, নোৱাৰিলোঁ মই। বেয়া নাপাবা, নিস্তব্ধ ৰেল যাত্ৰাটোৱে মোক আগতীয়াকৈ বিদায় দিলে এই পৃথিৱীৰ পৰা। ধন্যবাদ।